Hello friends, welcome to my channel The Art Life with Deep. আজিৰ ভিডিঅ'ত এটা ইম্পৰ্টেণ্ট ভিডিঅ' দিবলৈ ওলাইছো সেইটো হৈছে আপোনাৰ পেন কাৰ্ডখন আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে কেনেকৈ লিংক কৰিব পাৰি হয় ৰিসেন্ট খবৰ অনুসৰি আপোনাৰ যিখন পেন কাৰ্ড আছে সেইখন আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাটো বাধ্যতামূলক হৈ পৰিছে আৰু ইয়াৰে লাষ্ট ডেট হৈছে আপোনাৰ 30 জুন 2020 হয় 30 জুন 2020 ৰ আগত যদি আপুনি আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰে তেতিয়া হলে আপোনাৰ 10000 পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব পাৰে সো আপোনাক মই দেখুৱাই দি আছো কেনেকৈ আপোনাৰ পেন কাৰ্ডখন আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰি সো চাই থাকক ভিডিঅ'টো সো ফাৰ্স্ট অফ অল আপোনালোকৰ মোবাইলৰ স্ক্ৰিনত যাব তাৰ পিছত আপোনাৰ যেটো ক্ৰোম ব্ৰাউজাৰ আছে ক্ৰোম ব্ৰাউজাৰটো অন কৰি ল'ব সো মই ক্ৰোম ব্ৰাউজাৰটো অন কৰি দিছো ইয়াতে অন কৰাৰ পিছত আপুনি এটা ৱৰ্ড লিখিব দিছে efilling হয় efilling মই ডেসক্ৰিপচন বক্সত দি দিম লিংকটো efilling সক efilling লিখিছো মই efilling লিখাৰ পিছত আপুনি ক্লিক কৰি দিব তেনেকৈ এনেকুৱা ধৰণৰ পেজ এটা খোল খাই যাব ইয়াতে সক লিখা আছে আপোনাৰ লিংক আধাৰটো ক্লিক কৰি দিব লিংক আধাৰ ক্লিক কৰাৰ লগে লগে আপোনাক এনেকুৱা ধৰণৰ এখন পেজ খোল খাই যাব মই জুম কৰি দেখুৱাই দিছো কি থাকে লিখা সো চাই থাকক সক ইয়াতে লিখা আছে পেন আধাৰ নাম্বাৰ নেম এজ পাৰ আধাৰ এইখিনি বস্তু আপুনি এন্টাৰ কৰিব লাগিব মই এখনত দেখুৱাই দি আছো এখন এন্টাৰ কৰি প্ৰেক্টিক্যালি বস্তুটো চাই আপোনাৰ বুজিবলৈ সুবিধা হ'ব সো ইয়াতে সক প্ৰথমতে দিয়া আছে পেন সো পেনত আপোনাৰ পেন কাৰ্ডৰ নাম্বাৰটো ভৰাই দিব সো মই ভৰাই দি আছো ইয়াতে শুদ্ধকে ভৰাব যেন একো ভুল নহয় কাৰণ ভুল হলে আপোনাৰ হয়তো সাবমিশন নহব পাৰে হয় তাৰ পিছত সক আপোনাৰ আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ আছে আধাৰ নাম্বাৰটো আপুনি এন্টাৰ কৰি দিব ইয়াতে সো মই মোৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো এন্টাৰ কৰি দি আছো ইয়াতে তাৰ পিছত আপোনাৰ চাওক ইয়াত লিখা আছে নেম এজ পাৰ আধাৰ আপোনাৰ আধাৰ কাৰ্ডত যেনেকা ধৰণৰ যেটো আপোনাৰ নাম লিখা আছে হেনেকৈ লিখিব যেটো মোৰ নাম আছে মই নামটো লিখি দি আছো চাওক তাৰ পিছত আপোনাৰ লিখা আছে আপোনাৰ আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড কিছুমান আধাৰ কাৰ্ডত কি হয় অনলি আপোনাৰ যেটো আপোনাৰ যেটো ডেট অফ বাৰ্থ থাকে অনলি ইয়াৰটো থাকে সো মোৰ ইয়াতে ইয়াৰটো নে মোৰ ডেট মান গুটিখিনি আছে সো মই এটো টিক নকৰো তাৰ পিছত সো ডিক্লেৰেশনটো আছে আই এগ্ৰি ভ্যালিডেট মাই আধাৰ ডিটেইলছ উইথ UIDI সো যিখিনি ডিক্লেৰেশন থাকে সেই ডিক্লেৰেশনখিনি আপুনি টিক কৰি দিব টিক কৰি দিয়াৰ পিছত আছে তলত দুটা অপচন আছে এটা আছে আপোনাৰ ক্যাপচা এন্টাৰ কৰি আপুনি সাবমিট কৰিব লাগিব নহলে OTP যাব আপোনাৰ যেটো আধাৰ কাৰ্ডত যেটো মোবাইল নম্বৰ লিংক কৰা আছে সেই নম্বৰটো আপোনাৰ OTP যাব সো তাত OTP দি আমি সাবমিট কৰিব লাগিব সো মই আপোনাক দেখুৱাই দিম কেনেকৈ ক্যাপচাৰে আপুনি এটো সাবমিট কৰিব সো ক্যাপচাটোত লিখা আছে XTR7R সো এটো লিখি চাওক তলত লিখা আছে আপোনাৰ লিংক আধাৰ সো লিংক আধাৰটো ক্লিক কৰি দিব মই ক্লিক কৰি দিছো চাওক এটা মেসেজ আহিছে আপোনাৰ your request has been sent to UIDI for validation of Adhar please check the status of by clicking link Adhar hyperlink in the home page যদি আপোনাৰ এনেকুৱা ধৰণৰ মেসেজ আহিছে তেতিয়া হলে আপোনাৰ আধাৰ কাৰ্ডখনৰ সৈতে আপোনাৰ পেন কাৰ্ডখন লিংক হৈ গৈছে সো বহুত সিম্পল হয় 5 মিনিট নালাগে কোডে বহুত ইজি হয় সো ইয়াতে আপুনি যদি স্ট্যাটাসটো জানিব বিচাৰে মই হেটো দেখুৱাই দিছো কেনেকৈ স্ট্যাটাসটো জানিব পাৰি আপোনাৰ আপুনি কি স্ট্যাটাসত আছে এতিয়া কাৰণ প্ৰসেসিংত অলপ টাইম লাগে সো আপুনি আকৌ হোম পেজত যাব হোম পেজত গৈ আকৌ আপুনি ক্ৰোম ব্ৰাউজাৰটো খুলি efilling মাৰিব মই আকৌ দেখুৱাই দিছো আপোনাক আকৌ ক্ৰোমত যাব ক্ৰোমত গৈ efilling মাৰিব efilling ক্লিক কৰিলো তাৰ পিছত আকৌ আপোনাৰ লিংক আধাৰত যাওক এটো ক্লিক কৰক সব লিংক আধাৰ ক্লিক কৰাৰ লগে ওপৰত এটা অপচন আছে প্ৰথম যেটো লাইন আছে ক্লিক হিয়াৰ টু ভিউ দ্য ষ্টেটাস ইফ ইউ হেভ অলৰেডি সাবমিটেড লিংক আধাৰ ৰিকুৱেষ্ট ইয়াতে যদি আপুনি ক্লিক কৰে যেটো ক্লিক হিয়াৰ যেটো হাইলাইট হৈ আছে তাতে সব মই ক্লিক কৰি দিছো সব এটা পেন কাৰ্ড আৰু আপোনাৰ আধাৰ নাম্বাৰটো তাত এন্টাৰ কৰিব দিছে তেতিয়া আপুনি এটা সব ভিউ লিংক আধাৰ ষ্টেটাস ইয়াতে আপোনাৰ ষ্টেটাসটো জানিব পাৰে সো মই তো এই মাত্ৰ যিখন মই আধাৰ কাৰ্ড আৰু পেন কাৰ্ড মই লিংক কৰিলো তাৰ ষ্টেটাসটো মই জানিব যদি বিচাৰো সো ইয়াতে ফাৰ্স্ট অফ অল মই এন্টাৰ কৰিব লাগিব আপোনাৰ পেন কাৰ্ডখন সো মই পেন কাৰ্ডৰ নাম্বাৰটো এন্টাৰ কৰি দি আছো তাৰ পিছত তলত লাগিব আপোনাৰ আধাৰ নাম্বাৰটো
তাৰপিছত চাওক ভিউ লিংক আধাৰ ষ্টেটাছ এইটো ক্লিক কৰি দিব আপুনি চাওক ইয়ৰ পেন লিংক টু আধাৰ দেখিছে আপোনাৰ নাম্বাৰটো আপোনাৰ যিখন পেন কাৰ্ড আছে পেন কাৰ্ডখন আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ গৈছে এইটো সাকসেসফুলি হৈ গৈছে সো এইটোৱে হৈছে প্ৰসেস সো বহুত ইজি হয় সো আপোনাৰ যিখন পেন কাৰ্ড আছে আপুনি পাইলে আজি আধাৰ কাৰ্ডৰ লিংক কৰি লওক কাৰণ 30 জুন হৈছে আপোনাৰ লাষ্ট ডেট হয়তো সাৰ্ভাৰো আপোনাৰ স্লো হৈ যাব পাৰে বহুত মানুহ কাৰণ আজিৰ পৰা কৰা আৰম্ভ কৰি দিব সো আজিৰ ভিডিওটো এইখিনি আছিল ভাল লাগে যদি আপোনাৰ লাইক বাটনটো ক্লিক কৰিব আৰু যে এনেকুৱা ধৰণৰ ভিডিও কাৰণে এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ